আমাৰ ধনুবাবুৰ জন্মদিন বুলি এইখিনি প্ৰিপাৰেশ্যন কৰিলোঁ। এতিয়া সন্ধিয়া হৈছে, প্ৰায় 6টা 6:30মান হৈছে। আহিব, বাকী কেক ৰেডি আছে। আৰু এইবিলাক যিবিলাকে আনিছে গম কাৰেণ্টৰ চাকি হয়। আৰু এই চাকিবিলাক আমি এনেই লগাইছোঁ, আজি বাবুৱে লগাইছে নিজে। আৰু বাকী মোৰ আপোনাৰ প্ৰসাদ ৰেডি হৈ গ'ল। আৰু বাকী ময়ে বনাম গোটেইবোৰ। আকৌ চাকি লগাই বাবু শৰাই আমি ভাঙিলোঁ। এতিয়া আহিলে আৰু এইবিলাক চব ৰেডি কৰি দিম আৰু মানুহবিলাক আহিলে। আৰু বাকী চাই থাকিব ব্লগটো, বাকীখিনি দেখুৱাই যাম।